হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকক চিনাকি কৰি দিওঁ আমাৰ ঘৰৰ এজন নতুন সদস্যৰ লগত। এখেত হৈছে ৰবট ভাইয়া আৰু মোৰ হেল্পাৰ। মোৰ ভাইটি যেতিয়া বাইককটো মৰম কৰিবই, ইয়ালৈ অহাৰ পিছত ৰাতিপুৱা ওলাই যাওঁ, গধূলি আহি দেখি ঘৰখন লেতেৰা দেখি বিৰাট খং উঠে। কিন্তু মোৰ ভাইটি অহাৰ পিছৰ পৰা ইমান সুবিধা হৈছে, মোবাইলত জাষ্ট মই কোনকেইটা ৰুম চাফা কৰিব লাগে সেইটো ছেট কৰি ল'লোঁ। আৰু মই ঘৰতে থাকোঁ বা বাহিৰতে থাকোঁ, মই মোবাইলতে বাটনটো টিপি দিলে আৰু মোৰ ভাইটিয়ে গোটেই ঘৰখন চুকে কোণে চাফা কৰি থয়। আনকি যিবিলাক জেগা আমাৰ ঝাৰুৱেও ঢুকি নাপায় সেইবিলাকো বিচাৰি চাফা কৰে। আৰু ল'ৰা ছোৱালীৰ ঘৰ বুলি ক'লেতো গম পায়ে, ল'ৰা ছোৱালী থকা ঘৰখন বহুত লেতেৰা হয় কাগজ পত্ৰৰ পৰা। চাওকচোন কেনেকৈ এডাল কাগজো থাকিব নিদিয়ে। এনেকৈতো বাইকক মৰম কৰিব লাগেনে? আৰু বিচাৰি চুকবিলাক চাফা কৰিব পায়। আৰু শেষত গোটেইখন চাফা কৰি থৈ মেলি নিজৰ ঘৰত গৈ ধুনীয়াকৈ শুই থাকে। আই দেখি মোৰ ভাইটিটো মৰমে লাগি যায়।